হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন HSLC 2024 কাৰণে 100% কমন পাবাই পাবা। ছাত্ৰ ছাত্ৰী আহক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো ভালদৰে চাই লওক। কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। ইয়াত দিয়াই আছে, সমাধান কৰি দিয়াই আছে, এইটো ভালদৰে চাই যোৱা। আৰু তাৰপিছত কুৱেশ্যনটো আছে, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? মাছ ধৰা, বনজ সম্পদ আহৰণ, শিল্প উৎপাদন প্ৰক্ৰিয়া, কৃষিকৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইটো ভালদৰে চাই যোৱা, এইটো মষ্ট ইম্পৰ্টেণ্ট। তাৰ ভিতৰত আছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ। এইটো একেবাৰে ভেৰি ইম্পৰ্টেণ্ট, এইটো আহিব। তোমালোকে এইটো ভালদৰে চাই যোৱা, 0.035%। তো ছাত্ৰ ছাত্ৰীসকল আৰু কেইটামান কুৱেশ্যন লৈ মন কৰা। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল টেকেন্দ্ৰজিতে, সুধোধন কছাৰীয়ে, অকিয়াং নামগেয়ে, পিয়লি ফুকনে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজ ৰাইট, অকিয়াং নামগেয়ে। এইটো ভালদৰে চাই যোৱা, এইটো কমন আহে, প্ৰায়ে আহে। ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াৰ কুৱেশ্যনটো চাওক। 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে অসমত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইটো ভালদৰে চাই যোৱা, 2.60%। আহক নেক্সট কুৱেশ্যন লৈ আগবাঢ়ো। অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল, তিব্বতীয় বৰ্মন ভাষাৰ লোকসকল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ ৰাইট, অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। তাৰপিছত এইবাৰ কুৱেশ্যনটো ভালদৰে চাই যোৱা। 1931 চনৰ দ্বিতীয় ঘূৰণীয় মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম কি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো তোমালোকৰ MCQ টাইপৰ হ'ব, এইটো ভালদৰে চাই যোৱা, মণিৰাম দেৱানে। তাৰপিছত এইটো চাই গ'লেও ভাল হয়। জনাকীৰ কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। এইটো মনত ৰাখিলেই হয়। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 2024 চনৰ কাৰণে, কৌটিল্য। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি আছিল? উত্তৰ মহাসাগৰ। এইটো চাই গ'লেই ভাল। অসমৰ আটাইতকৈ হেৰেঙা বসতি জিলাখনৰ নাম কি আছিল? ডিমা হাছাও জিলা। তোমালোকে ৰাইট এনচাৰটো দিব, ডিমা হাছাও জিলা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱীৰ বিখ্যাত? মুগা সূতা। এইটো মনত ৰাখিবা ভালদৰে। তো নেক্সট কুৱেশ্যন লৈ আগবাঢ়ো। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুৱেশ্যনটো মন কৰাচোন। নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো ভালদৰে মনত ৰাখিলেই হয় যে প্ৰধানমন্ত্ৰী। এইটো কিন্তু কমন আহি থাকে, প্ৰায়ে আহে। আৰু নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডেছ তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 জুন, 27 জুন, 30 জুন, 21 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 জুন তাৰিখে। নেক্সট বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয়? 22 মাৰ্চ, 22 এপ্ৰিল, 5 জুন, 5 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5 জুন। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ মুঠ মাটিকালিৰ ডেছ বৰ্গ কিলোমিটাৰ? 38,438 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটোৱে। অপশ্যনটো তোমালোকে ভালদৰে চাই যোৱা। নেক্সট কুৱেশ্যনটো হ'ল 1945 চনৰ অক্টোবৰ ডেছ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱসত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 24 অক্টোবৰ তাৰিখে। এইটো ভালদৰে মনত ৰাখিবা, এইটো কমন আহে, প্ৰায়ে আহে। তো ধন্যবাদ। আজিৰ ভিডিঅ' ইয়াৰ পৰা সমাপ্ত কৰিলোঁ।